ধৰি লওক আপোনাৰ গাঁৱত এটা চুৰ ওলাইছে আৰু সেই চুৰটোৱে গাঁৱৰ সকলো মানুহৰ ঘৰ বস্তু সব চুৰ কৰি লৈ গ'ল। কিন্তু আপুনি সেই চুৰটোকে যদি আপোনাৰ ঘৰত মাছে মাংস আনি খুৱাই ৰাখি থয় তেন্তে আপোনাৰ গাঁৱৰ পৰা সেই চুৰটো নাইকিয়া হ'বনে? নহয়। ঠিক আচলতে তেনেদৰে বৰ্তমানৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনে যদি এদিন কয় মিয়া খেদাব লাগে, কিন্তু এদিন আকৌ ক'ব যে মিয়াই আচলতে মিয়া নহ'লে অসম নচলে। আৰু মিয়াকে যদি অসমৰ ৰখীয়া দিয়া যায় তেন্তে হ'লে অসমখনৰ অৱস্থা কি হ'ব পাৰে? বা আপুনি মই যদি মানে কৈ থাকোঁ যে মিয়া খেদিব লাগে মিয়া খেদিব লাগে, লাভ হ'ব জানো? যদিহে ৰজাঘৰীয়াই মানুহে মিয়াক আচলতে ঘৰখনৰ দায়িত্ব দি যায়। আচলতে এনেকুৱা এটা আপোনাৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় খোৱাঙত, আৰু কি হৈছে চাওক আপোনালোকে। বিজেপিয়ে যে মিয়া মিয়া কৈ থাকে, এই ঘৰটো পাছলৈ দেখিছে নহয়, সেইটো হ'ল মিয়া ঘৰ। আজি বিজেপি বিধায়কে আমাৰ এৰাসুতিখন যে আহি লৈ ফেঞ্চিং মাৰি আজি আমি কমাই কৰি পিনে হেৰিখনত খাই আছিলো, এই বিলখনত খাই আছিলো, ল'ৰা ছোৱালী পঢ়াইছিলো, আমাৰ এতিয়া জীৱিকা পোহপাল দিয়াই আছিলো, সেইখিনি কাঢ়ি লৈ পিনে বিধায়কে কি কৈছে, সেই ঘৰ মিয়া দেখিছে, সেই মিয়া ঘৰ ৰখীয়া কৰি ফেঞ্চিং মাৰি ইয়াত পুখুৰী বনাই দেখিছে কচু ঢেকীয়া বুটলি আজি ল'ৰা ছোৱালীক পঢ়া শুনা কৰিবলৈ খাবলৈ পেট পুহিবলৈ আজি গোটেই এখন এতিয়া কচু ঢেকীয়া বুটলিবলৈ আহিছো। আমি কৈবৰ্তসকলে কি আলি ভিত মাতিম নেকি? আমাৰ কৈবৰ্ত জাতিটো ইমান তলতীয়া নে? চব পিনে যে ইফালেও যাবি সিফালেও, সেই বৰবিলখন আছিলে সেই বৰবিলখনো কাঢ়ি ললে, আজি এৰাসুতিখন আছিলে এৰাসুতিখনো কাঢ়ি ললে। বাৰে বাৰে কৈবৰ্তসকলক অপমান কৰিবলৈ সাহস কেনেকৈ পায় এইসকল লোকে? এতিয়া মানে সেই কৈবৰ্তসকলতকৈ মিয়াখিনিহে বেছি আপোন হ'ল। আমাৰ আপোন মানুহখিনিৰ পৰা আচলতে পুখুৰীসমূহ আচলতে কাঢ়ি নিয়া হ'ল আৰু তাৰ ঘৰৰখীয়া ৰূপে এটা মিয়াক আচলতে দায়িত্ব দিয়া হ'ল। মানে কি ক'ম, এয়াই হৈছে অসমৰ এতিয়া বৰ্তমানৰ পৰিস্থিতি। আৰু আমাৰ কিছুমান গাঁৱতো মানুহ আছে যিয়ে নেকি আমাৰ কৈবৰ্তসকলক মানে বহুত অপমান কৰে, একাপ চাহ দিবলৈ বেয়া পায়, আৰু চাহ কাপ যদি দিওঁ নহয় সেই চাহৰ কাপটো এক্সট্ৰাকৈ ৰখা হয়। আৰু এনেকুৱা মানুহ পাইছোঁ যিয়ে নেকি ভাত খাবলৈ দিয়াৰ পিছতো সেইখন কাঁহী কিন্তু আমি ধুই থৈ আহিব লাগে। আৰু নিজ মুখে মই এঘৰ বামুণ মানুহত আচলতে মই কোৱা শুনিছোঁ যে আমি সেইসকল লোকক বেয়া পাওঁ যি নেকি মাছ বিক্ৰী কৰে, মানে আমাক দুম বুলি সেইসকলে হাঁহে। কিন্তু অসমলৈ কি অৱদান আছে আচলতে কৈবৰ্তসকলৰ সেইখিনি কিন্তু মানুহে গম নাপায়। যিসকলে জাত পাতৰ উচ্চ নিচ আচলতে বিচাৰ কৰে সেইসকলক মই এটাই প্ৰশ্ন সুধিব বিচাৰোঁ যে আপোনাৰ যদি হাত কাটে তেতিয়াহ'লে আপোনাৰ তেজৰ ৰংটো ৰঙা নহয় নেকি? মোক সেই কথাটো কওক। কিন্তু কিছুমান এনেকুৱা আচলতে জ্ঞানী মূৰ্খ আছে যিয়ে নেকি সকলো কথা জনাৰ পিছতো এইবিলাক আচলতে জাত পাত বিচাৰ কৰি সমাজত আগস্থান ল'ব বিচাৰে। আচলতে সেইসকলৰ মানুহক মই যথামূৰ্খ বুলিয়ে ক'ম।